নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি হৈছে 21 অক্টোবৰ মঙ্গলবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। চকুৰ সমস্যাত ভুগি আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গে। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিনে কৈছিল চকুৰ সমস্যাৰ কথা। অন্তিম সাক্ষাৎকাৰত এই কথা জনাইছিল জুবিন গাৰ্গে। অসুস্থ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল ছিংগাপুৰলৈ? ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিনে কৈছিল চকুৰ সমস্যাৰ কথা। ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ পৰাই চকুৰ সমস্যাত ভুগি আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি কৰিলে হিমন্ত চৰকাৰে? জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি কৰিলে হিমন্ত চৰকাৰে? কামৰ খতিয়নি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ক্ষিপ্ৰতাৰে অসমলৈ অনা হ'ল। সৰুসজাইত অনুৰাগীৰ দৰ্শনৰ বাবে নশ্বৰদেহ ৰখাৰ ব্যৱস্থা কৰা হ'ল। সোণাপুৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গৰ শেষকৃত্য সম্পূৰ্ণ হ'ল। দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশনা। SIT ন্যায়িক আয়োগ গঠন কৰা হ'ল। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ চৰকাৰৰ সৈতে আলোচনা। চৰকাৰৰ তৎপৰতাত ছিংগাপুৰতো চলিছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভাৰতক গতাই দিয়া হৈছে। 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত তথ্য প্ৰেৰণ কৰা হৈছে ইডিলৈ। অভিযুক্তৰ সম্পত্তি চিল আৰু ফ্ৰিজ কৰা হৈছে। ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অধিকাংশই গুৱাহাটীলৈ অনা হ'ল। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সমিতি গঠন কৰা হ'ল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি নেতাৰ জঘন্য কাণ্ড। মহিলাৰ সৈতে কুকাণ্ড দীপেন দাসৰ। বিজেপি নেতাৰ মহিলাৰ সৈতে কুকাণ্ড। গড়ত কোনো নথকাৰ সুযোগ লৈ মহিলাৰ সৈতে কুকাণ্ড। লম্পট বিজেপি নেতা দীপেন দাসৰ জঘন্য কাণ্ডই জোকাৰিছে ৰাজ্য। ইতিমধ্যে লম্পট দীপেনক আটক কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় ৰহমীয়াত ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড। ৰাজ্যত বিজেপি নেতাৰ জঘন্য কাণ্ড। গড়ত কোনো নথকাৰ সুযোগ লৈ মহিলাৰ সৈতে কুকাণ্ড বিজেপি নেতাৰ। লম্পট বিজেপি নেতা দীপেন দাসৰ জঘন্য কাণ্ডই জোকাৰিছে ৰাজ্য। ভয়ংকৰ কাণ্ড কৰিবলৈ লওঁতেই পলায়ন কৰে মহিলাগৰাকীয়ে। ইতিমধ্যে লম্পট দীপেনক আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ছিংগাপুৰত SITৰ দল ক'ত চলাব তদন্ত। জুবিনৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ পালেগৈ SITৰ বৃহৎ দল। মুন্না প্ৰসাদ গুপ্তা, তৰুণ গোৱালে গৈছে ছিংগাপুৰলৈ। ইয়াৰ পাৰ্টিৰ স্থান পৰিদৰ্শন কৰিব SITৰ দুজনীয়া দলটোৱে। ঘটনাৰ আগদিনা থকা হোটেলতো চলাব তদন্ত। ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব SITৰ দল। জুবিনৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ পালেগৈ SITৰ দল। ইয়াৰ পাৰ্টিৰ স্থান পৰিদৰ্শন কৰিব SITৰ দুজনীয়া দলটোৱে। ঘটনাৰ আগদিনা থকা হোটেলত চলাব তদন্ত। ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব SITৰ এই দলটো। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। দীপাৱলীৰ দিনাই চাৰখাৰ। দীপাৱলীৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অগ্নিকাণ্ড সংঘটিত হৈছে। গোলাঘাটৰ ৰংগাজানত একেলগে জ্বলিল 10খনকৈ দোকান। শ্ৰীবুমুৰু লংগাই ৰোডত আতচবাজীৰ ফলত অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা ঘৰ। বিলাহীপাৰাতো অগ্নিকাণ্ডৰ ফলত ক্ষতি প্ৰায় 10 লক্ষাধিক টকাৰ সা সম্পত্তি। গেছ চিলিণ্ডাৰ পৰা সূত্ৰপাত হোৱা ভস্মিত বাসগৃহ। গোলাঘাটৰ ৰংগাজানত একেলগে জ্বলিল 10খনকৈ দোকান। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ সংখ্যা 100% জনসংখ্যা বৃদ্ধি পাইছে। অসমীয়া মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আমাৰ সৈতে একে। মাজুলীত 100% মুছলমানৰ জনসংখ্যাৰ বৃদ্ধি হোৱাত সমস্যা গভীৰ। এই বিষয়টো লৈ চৰকাৰ আমি সকলো চিন্তিত। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কোৱা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ শেষ কীৰ্তনস্থলী সম্পূৰ্ণ হৈছে বৈঠক। জুবিন গাৰ্গৰ শেষ কীৰ্তনস্থলী নিৰ্মাণক লৈ সম্পূৰ্ণ হ'ল প্ৰথমখন বৈঠক। এনেকুৱা হ'ব মৰণৰ শিল্পী
জুবিন গাৰ্গৰ শেষ কীৰ্তস্থলী। আজিৰ পৰা জুবিনৰ সমাধিস্থল নহয়, জুবিন ক্ষেত্ৰ হিচাপে হ'ব নামাকৰণ। জুবিনক জীয়াই ৰখাৰ স্বাৰ্থত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। শেষ কীৰ্তস্থলী, সমাধি বা স্মৃতি শব্দ জড়িত হোৱাটো নিবিচাৰোঁ, কাৰণ জুবিন সকলোৰে মাজত জীয়াই আছে। প্ৰতিটো পদক্ষেপ জুবিনক জীয়াই ৰখাৰ বাবে গ্ৰহণ কৰা হৈছে। জুবিনৰ সকলো সামগ্ৰী জুবিন ক্ষেত্ৰতো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ'ব। আমি পৰিয়ালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।